নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছে আপোনালোকৰ মাজলৈ ন, চায়ো ভাল পাব। আৰু মানে কি বেংগলোৰ আহিছিল, বেংগলোৰ আহোঁতে ট্ৰেইনত মানে ট্ৰেইনত তেনেকুৱা এখন কাজিয়াও হ'ল। কাজিয়া মানে কি, বেংগলোৰত আহি ট্ৰেইনত নমাৰ পিছত আমাক মানে দালালি বুলি ক'ব লাগিব, দালালি এই দুজন মানে পালে। এতিয়া দালালি এনেকুৱা দালালি পাই গ'ল, এতিয়া সিহঁতৰ গাড়ীতে আমি আহিব লাগিব। আমি যিটো জেগালৈ আহিছোঁ মানে সেই জেগাটোত নাহিলে, সিহঁতৰ গাড়ীত নাহিলে বেলেগ গাড়ীটো আহিব নিদিয়ে, এনেকুৱা এটা পৰিৱেশ হৈ গৈছে। তাৰপৰা আমি কি কৰিলোঁ, আমি যিজন দাদা হেৰিয়ত চিনাকি আমি ইয়ালৈ আহিছোঁ ন, সেই দাদাজনলৈ ফোন কৰিলোঁ। দাদাজনে কৈছে ঠিক আছে, তোমালোকে তাতে ৰৈ থকা, মই মানুহ পঠাই আছোঁ আৰু ময়ো গৈ আছোঁ, মই তোমালোকক আনি আছোঁ, চিন্তা কৰিব নালাগে। আৰু কেনেকৈ কি আছে কি নাই সকলোখন দেখুৱাই আছোঁ। আৰু বেংগলোৰত কেনেকুৱা ধুনীয়া ধুনীয়া চিনেৰি কেইটামান আছে ন, দেখুৱাই আছোঁ। আপোনালোকে চাই যাওক, স্কিপ নকৰিব ভিডিঅ'টো আৰু শেষলৈকে চাই যাব। আৰু নতুনকৈ যিসকলে মোৰ চেনেলত আহিছে, ভিডিঅ'টো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। ভাল ভাল কণ্টেণ্ট আনিব চেষ্টা কৰিম, কাৰণ বেংগলোৰত বহুত ভাল ভাল কিছুমান চাবলগীয়া জেগা কিছুমান আছে। আপোনাৰো ভাল লাগিব বা মোৰ ভাল লাগিব, কাৰণ কিছুমান খেলৰ ষ্টেডিয়াম আছে বেংগলোৰ, বা কিছুমান বহুত কিছু আছে মানে মই সকলোখিনি দেখুৱাই আছোঁ আপোনালোকক। স্কিপ নকৰাকৈ চাই যাওক ভিডিঅ'টো। ভিডিঅ'টো ষ্টাৰ্ট। বেংগলোৰ ট্ৰেইনৰ পৰা নামিলোঁ। ট্ৰেইনৰ পৰা নমা অৱস্থাত চাওক না, ট্ৰেইনৰ পৰা নামি আহি আছোঁ হা। ইয়াত লিফ্টত গৈ আছোঁ। লিফ্টত গৈ অলপ দূৰ যোৱাৰ পিছতে মানে যিখিনি মানে কাজিয়া হৈছে বুলি আপোনালোকৰ আগত মানে কণ্টেণ্টত থাম্বনেইলত দেখিছে ন, সেইখিনি দেখুৱাই আছোঁ। ইয়াৰ পৰা ওলাই যোৱাৰ পিছতে মানে আমাক দাদাগিৰিজনে পাই গ'ল। দালালি বুলি ক'ব লাগিব, দাদাগিৰি কৰিছে মানে। সিহঁতৰ গাড়ীত যাব লাগিব, নহ'লে আকৌ বেলেগ গাড়ীত যাব নিদিয়ে, এইটো ৰুল বোলে সিহঁতৰ। কি কথা সকলোখিনি দেখুৱাই আছোঁ। আমাৰ দাদাজনকো আমি ফোন কৰিলোঁ, দাদাজনো আহি আছে। বাহিৰলৈ গৈ চাওঁচোন, চাব দেই বাহিৰত গৈ আমি কোনডোখৰত সেই মানুহজন লগ পালে মই দেখুৱাই আছোঁ মানুহজন কোনজন মানুহ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক, মই দেখুৱাই আছোঁ হা। চাওকচোন মানুহ কেনেকুৱা, ৱা বেংগলোৰখন চাওক না, কি ধুনীয়া এটা পৰিৱেশ। বাহিৰলৈ ওলাই আহিছোঁ আমি ষ্টেচনৰ পৰা। বাহিৰলৈ ওলাই আহি থাকোঁতে এইকণতে এটা পাব, চাব দেই। চাওক না, বেংগলোৰখন কিমান এটা সুন্দৰ বাহিৰৰ পৰা চাবলৈ ন। ভিতৰত কেনেকুৱা, বাহিৰৰ পৰা চাবলৈ কেনেকুৱা, কি ধুনীয়া। আই লাভ বেংগলোৰ। আৰু কাষতে আমাৰ টিমটোৰ লগত কাজিয়া এখন হৈ আছে, চাব দেই, চাব। এইখন কাজিয়াখন দেখিছেনে? এই কাজিয়াখনৰ কাৰণে মই আপোনালোকক কৈ আছোঁ। এই কাজিয়াখন হোৱাৰ পিছতে আমাৰ দাদাকেইজন আহি পালেহি বাৰু। দাদাকেইজন আহি পাই পেলাই আমাক ৰক্ষা পৰিলে। ৰক্ষা পৰাৰ পিছত এতিয়া বাছৰ ওচৰলৈ আহিলোঁ। এই বাছ ষ্টেণ্ড দেখিছে, এইখন বাছ ষ্টেণ্ডত আমি বাছত উঠি দাদা আমি জলৈ আহিছিলোঁ তালৈ গৈ আছোঁ। আৰু ভিডিঅ'টো ইমান ডাঙৰ কৰি নাথাকোঁ, পিছত মই ভালকৈ ভিডিঅ' বনাম। বেংগলোৰত আহিছোঁ যেতিয়া ভাল ভাল কণ্টেণ্ট আনিব চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। আৰু আপোনালোকে মই আকৌ এবাৰ কৈ দিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই ভাল ভাল কণ্টেণ্ট আনিব চেষ্টা কৰিম। আজিলৈ ধন্যবাদ, বাই।